নমস্কাৰ এএছ টিচিং চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। এই ভিডিঅ'ত সংবিধান সম্পৰ্কে পাৰ্ট 3 আলোচনা কৰিম। যদি আপোনালোকে পাৰ্ট 1 আৰু 2 দেখা নাই তেন্তে এইটো ভিডিঅ'ৰ ডেসক্ৰিপচনত লিংক দিয়া আছে, তাৰ পৰা চাই ল'ব পাৰিব। বলক বেছি পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। কোৱেশ্চন নম্বৰ 1, পৃথিৱীত যুক্তৰাষ্ট্ৰীয় পদ্ধতিৰ প্ৰথম প্ৰৱৰ্তন ক'ত হৈছিল? ইয়াৰ শুদ্ধ আনসাৰ হ'ব আমেৰিকা যুক্তৰাষ্ট্ৰত। কোৱেশ্চন নম্বৰ 2, ভাৰতবৰ্ষ এখন যুক্তৰাষ্ট্ৰ হয় নে নহয়? শুদ্ধ আনসাৰ হ'ব হয়। নেক্সট কোৱেশ্চন, ভাৰতবৰ্ষত যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা কোন দেশৰ সংবিধানৰ পৰা অনুকৰণ কৰা হৈছে? শুদ্ধ আনসাৰ হ'ব কানাডা যুক্তৰাষ্ট্ৰৰ সংবিধানৰ পৰা। নেক্সট কোৱেশ্চন, সাৰ্বভৌমত্ব মানে কি? শুদ্ধ আনসাৰ হ'ব ৰাষ্ট্ৰৰ সৰ্বোচ্চ ক্ষমতা। কোৱেশ্চন নম্বৰ 5, সংবিধানৰ কিমান নং সংশোধনীক লঘু সংবিধান বুলি কোৱা হয়? ইয়াৰ শুদ্ধ আনসাৰ হ'ব 42তম সংশোধনী। নেক্সট কোৱেশ্চন, ভাৰতবৰ্ষত সংসদীয় গণতন্ত্ৰৰ ধাৰণাটো কোন দেশৰ সংবিধানৰ পৰা অনুকৰণ কৰা হৈছে? শুদ্ধ আনসাৰটো হ'ব গ্ৰেট ব্ৰিটেনৰ সংবিধানৰ পৰা। কোৱেশ্চন নম্বৰ 7, কোন দেশৰ সংবিধান আটাইতকৈ দীঘলীয়া লিখিত সংবিধান? শুদ্ধ আনসাৰ হ'ব ভাৰত। নেক্সট কোৱেশ্চন, পোনপ্ৰথম লিখিত সংবিধান প্ৰস্তুত কৰা দেশ? শুদ্ধ আনসাৰ হ'ব আমেৰিকা। কোৱেশ্চন নম্বৰ 9, ভাৰতীয় সংবিধান প্ৰস্তুত কৰাৰ সময়ত সংবিধানখন ক'ত সংৰক্ষিত কৰি ৰখা হৈছিল? এইটো কোৱেশ্চনৰ শুদ্ধ আনসাৰ হ'ব সংসদ ভৱনত। কোৱেশ্চন নম্বৰ 10, ভাৰতীয় সংবিধানৰ জনক বা পিতৃ বুলি জনা যায়? শুদ্ধ আনসাৰ হ'ব ডক্টৰ বি.আৰ. আম্বেদকাৰ। কোৱেশ্চন নম্বৰ 11, ভাৰতীয় সংবিধানৰ মাতৃ বুলি জনা যায়? শুদ্ধ আনসাৰটো হ'ব মেডাম কামা। কোৱেশ্চন নম্বৰ 12, ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাটো প্ৰথম সংশোধন কোনটো সংশোধনীৰ জৰিয়তে কৰা হয়? এইটো কোৱেশ্চনৰ শুদ্ধ আনসাৰ হ'ব 1976 চনৰ 42তম সংশোধনীৰ দ্বাৰা। কোৱেশ্চন নম্বৰ 13, মূল সংবিধান সভাত মুঠ সদস্য সংখ্যা কিমান আছিল? শুদ্ধ আনসাৰ হ'ব 389। নেক্সট কোৱেশ্চন, ভাৰত বিভাজনৰ পিছত সংবিধান সভাত মুঠ সদস্য সংখ্যা কিমান আছিল? এইটো কোৱেশ্চনৰ শুদ্ধ আনসাৰ হ'ব 299 জন। কোৱেশ্চন নম্বৰ 15, সংবিধানৰ কোনটো অনুচ্ছেদত সংখ্যালঘু সম্প্ৰদায়ৰ বাবে সুৰক্ষা প্ৰদান কৰা হৈছে? এইটো কোৱেশ্চনৰ শুদ্ধ আনসাৰ হ'ব অনুচ্ছেদ 29। নেক্সট কোৱেশ্চন, ধৰ্মীয় স্বতন্ত্ৰতাৰ অধিকাৰ সংবিধানৰ কোনটো অনুচ্ছেদত উল্লেখ কৰিছে? শুদ্ধ আনসাৰটো হ'ব অনুচ্ছেদ 25। নেক্সট কোৱেশ্চন, সংবিধানৰ কোনটো অনুচ্ছেদ মতে 14 বছৰৰ তলৰ ল'ৰা ছোৱালীক কল কাৰখানাত নিয়োগ কৰাটো এক অপৰাধ বুলি উল্লেখ কৰিছে? শুদ্ধ আনসাৰটো হ'ব অনুচ্ছেদ 24। কোৱেশ্চন নম্বৰ 18, সংবিধানৰ কোনটো অনুচ্ছেদত সমান কামৰ বাবে সমান মজুৰিৰ কথা উল্লেখ কৰিছে? শুদ্ধ আনসাৰটো হ'ব অনুচ্ছেদ 39 ক। নেক্সট কোৱেশ্চন, ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনা অনুসৰি ভাৰত এখন ৰাষ্ট্ৰ? এনসাৰটো হ'ব ধৰ্মনিৰপেক্ষ। নেক্সট এণ্ড লাষ্ট কোৱেশ্চন, ভাৰতীয় সংবিধানৰ কোনটো সংশোধনীৰ জৰিয়তে ছিকিমক পূৰ্ণ ৰাজ্য হিচাপে ঘোষণা কৰে? এইটো কোৱেশ্চনৰ শুদ্ধ আনসাৰ হ'ব 1975 চনৰ 35 নং সংশোধনী। পৰৱৰ্তী ভিডিঅ'ত সংবিধান সম্পৰ্কে পাৰ্ট 4 আলোচনা কৰিম। ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ। জয় আই অসম।